আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে 7খন উপসমিতি আমি নিৰ্মাণ কৰিম, য'ত স্বাস্থ্য, শিক্ষা, স্কিল ডেভেলপমেণ্ট, কালচাৰ, লিটাৰেচাৰ, স্পৰ্টছ, এমপ্লয়মেণ্ট এই তেখেতসকলে আমাক ডিচেম্বৰ মাহৰ ভিতৰত প্ৰতিবেদন আগবঢ়াব। সেই প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী বাজেটসমূহত আঁচনি ৰূপায়ণ কৰা হ'ব আৰু তাৰ জৰিয়তে অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক এক নতুন দিগন্তলৈ লৈ যোৱাৰ প্ৰয়াস আৰু প্ৰচেষ্টা চলোৱা হ'ব।